হেল্ল' মৰমৰ ভাই ভণ্টি বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে, কুশলে আছে আৰু দিনবোৰ ভালে ভালে গৈ আছে। এতিয়া কথাটো হ'ল মেইনলি আপোনালোকৰ বাবে এটা SLB ফালৰ পৰা জাননী আহিছে, যোনখন ৰিটেইল ৰিলেটেড হয়। ৰিটেইল যিহেতু যিমান দূৰ সম্ভৱ অতি সোনকালেই হ'ব। আমি বেছি টাইম নাই মেইনলি হাতত। যেতিয়া অসমীয়া জৱান মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম থাকিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে দেন ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। SLB ফালৰ পৰা জাননীখন মতে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ বাবে কেনেকুৱা ধৰণে মানে কোনটো লেংগুৱেজত বা কোনটো মিডিয়ামত ৰিটেনটো দিব পাৰিব, ঠিক আছে। গতিকে ইয়াত ভিডিঅ'টো চাই ল'ব, তাত লিখা আছে, সেইমতে আপোনালোকে দিব পাৰিব। মেইনলি আমাৰ BTR আৰু BTRখিনি বড়ো মিডিয়ামত দিব পাৰিব কেণ্ডিডেটছখিনিয়ে নিজৰ লেংগুৱেজত, আৰু যোনখিনি আমাৰ বৰাক ভেলীৰ আছে বৰাক ভেলীৰ কেণ্ডিডেটছখিনিয়ে নিজৰ এছামিছ বা বেংগলী বা ইংলিছ যিকোনো মিডিয়ামত দিব পাৰিব, ঠিক আছে। যোনে যোনে যোনটো মিডিয়ামৰ হৈ মানে স্কুল পাছ কৰিছে সেইটো মিডিয়ামৰ হৈ দিব পাৰিব। এতিয়া কথাটো হ'ল এইটো গ্ৰামাৰটো কি আহিব, ঠিক আছে। এতিয়া মনৰ কনফিউশ্যন দূৰ কৰি দিছোঁ। গ্ৰামাৰটো ইংলিছটো কম্পালচৰি হয়, কাৰণ আমাৰ চিলেবাছখন যিহেতু ক্লাছ 9-10 লেভেলৰ, গতিকে 9-10ত আমি পঢ়ি আহিছোঁ ইংলিছ। কিন্তু এতিয়া যোনে যোনটো মিডিয়ামত পাছ কৰিছিলা সেইটো মিডিয়ামৰ মানে লিটাৰেচাৰৰ ওপৰত চালে হ'ল, ঠিক আছে। বড়োখিনিয়ে বড়ো সাহিত্য বড়ো ব্যাকৰণৰ ওপৰত অলপ চালে হ'ল, অসমীয়াখিনিয়ে অসমীয়া সাহিত্য আৰু ব্যাকৰণৰ ওপৰত চালে হ'ল, ইংলিছ মিডিয়ামখিনি ইংলিছ গ্ৰামাৰটো থাকিবই, লগতে ইংলিছ লিটাৰেচাৰৰ ওপৰত চালে হ'ল, ঠিক আছে। আৰু বৰাক ভেলীৰ বেংগলী মিডিয়ামৰখিনি বেংগলী সাহিত্য আৰু বেংগলী ব্যাকৰণৰ ওপৰত চালে হৈ যাব। গতিকে দুয়োফালে চালে হ'ল, টেটৰ নিচিনা। টেটৰ যেনেকুৱা আছিলে ইংলিছ লেংগুৱেজটো কম্পালচৰি হয়, ইংলিছ মানে গ্ৰামাৰটো, আৰু নিজৰ মিডিয়ামৰ লিটাৰেচাৰটো সেইটো চালে হ'ল মেইনলি, ঠিক আছে। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ মেইন। নেক্সট আকৌ ভাল ভাল ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে, যোনখিনি মেইনলি প্ৰয়োজনীয় ৰিটাৰ্ণৰ কাৰণে প্ৰিপেৰেশ্যন হয় সেইটোৰ ওপৰত ভিডিঅ' লৈ আহিম, ঠিক আছে। এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ মেইন কথা। জয় হিন্দ।